হেল্ল' গাইজ, আজি আমি আহিছোঁ বাহঁতৰ ঘৰলৈ। আহকচোন চাওক। এয়া আমি আহি পাই গ'লোহি। এয়া নতুনকৈ ৰং কৰাইছে ঘৰটো। আমাৰ বাহঁতৰ ঘৰলৈ আহি পালোহি এতিয়া। গাই এয়া ভাত বনাই আছে বাই। গা ভাল নাই, খবৰ কৰিবলৈ ভালেই দেই। একদম মিলাই মিলাই লৈছে। হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ভালেই। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা এতিয়া 9টা বাজিছে। আজি আমাৰ ঘৰলৈ আলহী আহিব লৈছে। তাৰ কাৰণে মই ঘৰৰ কাম বনবোৰ কৰিছোঁ। আহকচোন কি কৰি আছোঁ চাই থাকোঁ। ৰাতিপুৱা সোনকালে উঠিলোঁ, ৰুটি চুটি বনালোঁ। ল'ৰা ছোৱালীবিলাক খাই মেলি স্কুললৈ গ'ল। ছোৱালীজনীও টিউশ্যন কৰিলে। তাইও সমানে লগত লাগি দিছে আৰু। এতিয়া পকা চকাখিনি মুচিবলৈ আছে। বহুত আলহী হৈছে দেই। আলহী আহি পাই গ'লহি। এজনী আমাৰ বোৱাৰী, এজনী বৌ আৰু সেইটো ভতিজা। এইফালে আহিছে বা আছে লগত। বা আপোনালোকক কৈছিলোঁ নহয়, সেইদিনাখন গৈছিলোঁ যে, সেই বা আহিছে। এয়া আমাৰ মাজু বা হয়। এয়া চিনাকি কৰাই আছোঁ আৰু, চিনি পাই বাৰু। বাকীখিনি চাই থাকক। এটি যায়গৈ দেই। কুকুৰা কাটিবি নি? কেতিয়া যাম?